এটা সৰু গছৰ পুলি ই কেতিয়াও নাজানে যে এদিন ই বহুত ডাঙৰ গছ হ'ব। ঠিক তেনেকৈ এটা সৰু সুৰা কাম কৰা মানুহ এদিন ডাঙৰ মানুহ হ'ব পাৰে। এইটো সঁচা কথা, কোনো মানুহে মাকৰ পেটত একো শিকি নাহে, এইখন দুনিয়াত আহিয়েইটো শিকিছে। মইতো বহুত কিবা কিবি কৰিব খোজো জীৱনত, কিন্তু বুজি নাপাওঁ কেনেকৈ কৰোঁ। মই ভাবোঁ জীৱনত পইচাও বহুত কামাম, নামো কামাব বিচাৰোঁ, কিন্তু সময়ে মানুহক কেতিয়া কোক লৈ যায় কোনেও গম নাপায়। হয়তো পৰিয়ালে সহায় নকৰে, হয়তো ওচৰ চুবুৰীয়াই সহায় নকৰে, হয়তো লগ বন্ধুৱেও সহায় নকৰে, কিন্তু মনত ৰাখিবা এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰে একমাত্ৰ সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ কোনো প্ৰয়োজন নাই। একাগ্ৰতা আৰু নিষ্ঠা সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। জীৱনত আমাৰ বহুত ভুল এই কাৰণেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে সেইবোৰত আমি ভাবুক হৈ পৰোঁ, আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন সেইবোৰ আমি বিচাৰ বিবেচনা কৰিব বিচাৰোঁ। তুমি যি কাম নকৰা কিয়, তুমি যদি উপযুক্ত বুলি ভাবিছা কৰি যোৱা, আনে কি ভাবিছে সেইটো চিন্তা নকৰিবা, জীৱনটো সুখত থাকিব পাৰিবা। আৰু এইটো সঁচা কথা, জীৱনত অভাৱ পোৱাটো খুবেই প্ৰয়োজন, কষ্ট পোৱাটো খুবেই দৰকাৰ। আজি সেইসকল মানুহেইতো সুখী হৈ জীয়াই আছে যিসকলে এদিন এসাঁজ খাই এসাঁজ খোৱাৰ চিন্তা কৰিছিল। গতিকে মনত ৰাখিবা, দিন সদায় একে নাযায়। কেতিয়াবা তোমাৰ কিবা এটা সৰু সলনিয়ে জীৱন সলাই দিব পাৰে। যিটো সহজেই পোৱা যায় সেইটো সদায় নাথাকে, আৰু যিটো তুমি কষ্ট কৰি সৃষ্টি কৰা সেইটো তোমাৰ লগত সদায় থাকি যাব। এই কাৰণেই কিছুমান মানুহে সমস্যাত ভুগি থাকে, যেতিয়ালৈকে নিজৰ সমস্যাৰ কাৰণে বেলেগক দুখ দি থাকে, আৰু সেই কাৰণেই মানুহে সমস্যাবোৰ দূৰ কৰিব নোৱাৰে। সেয়ে আনে কি কৰিছে, ক'ত গৈছে সেইটো ভাবাতকৈ নিজে কি কৰিছে সেইটো ভাবা। আপুনি জানেনে, কৰ্মই মানুহক তিনিটা বৃহৎ বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। সেয়ে কৰ্ম কৰা, কৰ্ম কৰি যোৱা, এদিন নহয় এদিন ছাকচেছ হবাই। সকলোৱে বিচাৰে প্ৰতিজন মানুহেই আগবাঢ়ি যোৱাটো, কিন্তু কাৰো মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ'বা, আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিবা, আৰু তেতিয়াই আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব। সফলতা এদিনতে পোৱা নাযায়, কিন্তু সদায় যদি চেষ্টা কৰা এদিন নহয় এদিন নিশ্চয় পাবা। ডাঙৰ বা ভাল মানুহ হ'বলৈ হ'লে যথেষ্ট সংখ্যক ভুলৰ মাজেদি নোহোৱাকৈ কোনো এজন মানুহেই মহান তথা সফল হ'ব নোৱাৰে। জয় আই অসম, জীৱন জিন্দাবাদ।